জিম গৈছো আইতা তোৰ নোহোৱাই নাই নে ঋষি আহি পাব এতিয়া সোনকাল কৰ আইতা কোৱা এতিয়া কি কৰিব লাগে তই আলুখিনি কাট মই লুচিখিনি ভাজো হ'ব দিয়া আইতা নাতি ল'ৰা আহিব বুলি দেখোন তোমাৰ গাত তৰণিয়ে নাই কিয় থাকিব 21 বছৰৰ মূৰত নাতি ল'ৰা ঘৰলৈ আহিব মইহে জানো মোৰ কিমান ভাল লাগি আছে তই ক'ত বুজি পাবি ঠিকেই মইনো আৰু ক'ত বুজি পাম তোমাৰহে নাতি মোৰতো একোৱেই নহয় চাওক ইমান দিনে আমি কামটো বন্ধ কৰি ৰাখিছিলোঁ কাৰণ কামটোত বহুত দুৰ্নীতি হৈছে কিন্তু আজি ইঞ্জিনিয়াৰ ছাৰে আমাক ফোন কৰি কোৱাৰ কাৰণেহে আমি পুনৰ কামটো আৰম্ভ কৰিবলৈ দিছোঁ যদি ইঞ্জিনিয়াৰ ছাৰ আজিও নাহে তেতিয়াহ'লে আমি কামটো পুনৰ কৰিবলৈ নিদিওঁ নে কি ৰাইজ আপোনালোকে ধৈৰ্য ধৰকচোন আপোনালোকে শান্ত হওকচোন আমাৰ ছাৰ বহুত ভাল মানুহ তেওঁ যিহেতু আহিম বুলি কৈছে নহয় তেওঁ আহিবই আৰু তেওঁ এই মথাউৰিৰ কামটো সুন্দৰকৈ কৰি দিব সেয়া আমাৰ ছাৰ আহিলেই সেইখন ছাৰৰে গাড়ী ৰ'ব আহি আছোঁ ৰ'ব আমি সকলোৱে ছাৰক ভালকৈ কামটো বুজাই ক'ব লাগিব ছাৰ এয়া আমাৰ গাঁৱৰ মুখিয়াল আৰু এয়া আমাৰ ৰাইজ ছাৰ নমস্কাৰ খুৰা কওকচোন আপোনালোকৰ অসুবিধাটো কি আমাৰ মথাউৰি কামটো যেনেধৰণে হ'ব লাগিছিল তেনেধৰণে হোৱা নাই আচ্ছা সেইকাৰণে আমি ৰাইজে কামটো বন্ধ ৰাখিছিলোঁ আপুনি ফোনযোগে ক'লে আপুনি আহিব বুলি সেইকাৰণে আমি ৰাইজখন ৰৈ আছোঁ এই যিটো মেটেৰিয়েলছ দিব লাগে ৰদ যি পৰিমাণৰ দিব লাগে মাটি যেনেকৈ ভৰাব লাগে বনুৱাই যি ধৰণে কাম কৰিব লাগে মুঠেও হোৱা নাই সম্পূৰ্ণ দুৰ্নীতি বৰুৱা আপুনি থাকোঁতে এইবোৰ কেনেকৈ হ'ব পাৰে ছাৰ মইতো ঠিকে পাই আছোঁ ছাৰ ঠিকেই যদি পাই আছে ৰাইজৰ কমপ্লেইন আহিল কেনেকৈ ছাৰ আগৰ ঠিকাদাৰজনে অলপ বেইমানি কৰিছিল ছাৰ আপোনালোক মানে নেক্সট টাইম যদি এনেকুৱা হয় আপোনাক কিন্তু মই চাই ল'ম খুৰা চিন্তা নকৰিব এতিয়াৰ পৰা কামটো আপোনালোকে যিদৰে বিচাৰিছে বা স্কীমত যিদৰে আছে ঠিক তেনেকৈ হ'ব মই আপোনালোকক কথা দিছোঁ আৰু এই কামটো মই নিজেই চোৱা চিতা কৰিম ৰাইজেও সেইটোৱে বিচাৰিছে নে কি ঠিক আছে খুৰা তেতিয়াহ'লে মই আহিছোঁ নমস্কাৰ ছাৰ যাব বলক আইতা ককা জীয়াই আছেনে নাই তাৰ কোনো ঠিকনাই নাই তুমিনো ককাৰ নামৰ সিন্দুৰখন কিয় পিন্ধি থাকা হেৰৌ তেতিয়া ঋষিৰ দেউতাকৰ বয়স 12 বছৰমান আছিল ঋষিৰ দেউতাকৰ পৰীক্ষা চলি আছিল সেই সময়তে এই ককাৰ ট্ৰেন্সফাৰৰ অৰ্ডাৰ আহিল আৰু নতুনকৈ পোষ্টিং দিলে এই শিলচৰত সেইদিনা ৰাতিয়ে যাব লগা হোৱা বাবে ঋষিৰ দেউতাক আৰু মই যাব নোৱাৰিলোঁ আৰু ককাৰে অকলে নাইট চুপাৰত শিলচৰলৈ গুচি গ'ল আৰু এনেকৈ গৈ থাকোঁতে হঠাতে নাইট চুপাৰৰ মানুহবিলাকক কোনোবা উগ্ৰপন্থীয়ে কিডনেপ কৰিলে ক'ত লৈ গ'ল কোনো সূত্ৰই নাপালোঁ আৰু সেই চুপাৰখনত তহঁতৰ ককাৰো আছিল মোৰ মনটোৱে কয় তহঁতৰ ককা আজিও জীয়াই আছে আইতা হ'ব দিয়া এতিয়া জানো কান্দি কিবা লাভ আছে যেতিয়ালৈকে তহঁতৰ ককাৰ মৃত্যুৰ খবৰ নিজ কাণে নুশুনো তেতিয়ালৈকে মই এই সেন্দুৰ পিন্ধিয়েই থাকোঁ আইতা আইতা শুনকচোন কি হ'ল মানে এইমাত্ৰ হিচিদাক দেখিলোঁ নহয় একেবাৰে যি ধুনীয়া গাড়ী লৈ আহিছে নহয় আৰু এই গাঁওবুঢ়াৰ আগত একেবাৰে হিৰোৰ দৰে এণ্ট্ৰি কৰিছে হাতত ঘড়ী চশমা একেবাৰে ইঞ্জিনিয়াৰ নহয় যেন সাউথ চিনেমাৰ মহেশ বাবুৱে ভাল লাগিছে আৰু এই বৰুৱানে চৰুৱা তাক যি ধমক দিছে নহয় একেবাৰে
বা আহিলে চাগে মই দুৱাৰখন খুলি দিওঁ মই আহিছোঁ দে দাদা গৈছোঁ ৰ'ব খুলিছোঁ আহক আইতা বল বাছা ভিতৰলৈ বল। আইতা খাবলৈ দিয়া ভোক লাগিছে আনিছো। আইতা ইমানবোৰ খাব নোৱাৰিম নহয় নোৱাৰিলে কেনেকৈ হ'ব? তোৰ বাবে বনাইছো। আইতা ইমানবোৰ খালে গেছ হ'ব হেৰ বন্দৰৱ দিম নহয়, গেছ পলাই পটং দিব। এই ৰিমজিম এই চাহ কাপটো লৈ আহ। আইতা এওঁ কোন কিয় তই তাক চিনি পোৱা নাই নেকি? নাই পোৱা দেখোন এই ৰিমজিম এই মহানন্দ খুৰাৰ ছোৱালী। কি মহানন্দ খুৰাৰ ছোৱালী ইমান ডাঙৰ হ'ল? আৰু আপুনি জানো সৰু আছে? ফেচি তুমিচোন বহুত ডাঙৰ হ'লা। নাকটো পিছে দীঘল হৈছে, বেছি বুলিব নোৱাৰি নে কি কোৱা আইতা? ধেইত বোপাই তই আহি কামটোত হাত দিলি বৰ ভালেই কৰিলি। আমিও ভাল পাইছোঁ আৰু ৰাইজেও বৰ ভাল পাইছে। খুৰা আচলতে মোৰ এইটো দায়িত্ব, চৰকাৰে দায়িত্ব দিছে, মই মাত্ৰ পালনহে কৰিছোঁ। তোক যে আমি কিমান দিন দেখা নাই। দেউতা অঁ মই ভাত বনাই থৈছোঁ, তই উলিয়াই খাবি। হ'ব দে। ব'লক। খুৰা আপুনি বহক, অঁ আইতা ৰখি থাকিব। ব'লা। এতিয়াতো সময়ো বেছি হোৱা নাই। মই অকণমান টিভিটোকে চাব যাওঁ। হ'ব আৰু ইমানো ব্যস্ত দেখাব নালাগে। যদি ইমান কাম কৰিবই মন গাঁৱলৈ আহিবই নালাগে, চহৰতে থাকিলে হ'ল। বান্দৰেনো নাৰিকলৰ মূল কি বুজি পাব? মই মানে বান্দৰ? নহয় বান্দৰী। আইতা চাহ খোৱা হৰি। আমাৰ বোপা নাই, এই ৰিমজিমৰ লগত অকণমান গাঁওখন ফুৰিব যাব দিছোঁ। ভালেই কৰিলে বুজিছে, এই চহৰৰ ল'ৰা গাঁৱৰ হাৱা পানী খালে ভাল হে। আইতা এটা কথা নহয়, সিদিনা বোপাই ধমক দিয়াৰ পৰা কামবোৰ পুৰা তীব্ৰ গতিত চলিছে আৰু আমি চাইছো নহয় একেবাৰে সকলো কাম আগতকে ভালহে হৈছে। তাকে বোলো বোপা আহিছে যেতিয়া নিজৰ বাৰীত কৰা শাক পাচলি অকণমানকে লৈ আহিছো। এইবোৰনো কিয় আনিব লাগে? আমাৰ ই শুনিলে বেয়া পাব নহয়। একো নহয় দিয়ক, মনা বুলি নকলে হ'ল। আৰু হেৰি এইবোৰ সতেজ বস্তু, চহৰৰ ল'ৰা খাই ভালহে পাব। মই আহো আইতা, আহিছো। ছোৱালী আৰে ৰবা না, মই ইমান জোৰে যাব নোৱাৰো, মোৰ ভাগৰ লাগিছে। আমাৰ অফিচাৰৰ ভাগৰ লাগিলেই, নালাগিবনো কিয়? এচি ৰুমত বহি লেপটপটো টিপাৰ বাহিৰেনো আৰু কি আছে? হ'ব লেকচাৰ দিব নালাগে, ব'লা এতিয়া। মই পঢ়োৱা স্কুলখন অকণমান আগত। আচ্ছা তুমি মানে টেট বাইদেউ? হ'ব ইনচাল্ট কৰিব আৰে নালাগে। ইনচাল্ট দিয়া নাই, মাত্ৰ তুমি ল'ৰা ছোৱালীবোৰক কেনেকৈ পঢ়োৱা তাকে এদিন গৈ পেলাই চাব লাগিব, বুজিছা? হ'ব আহিব। এটা কাম কৰোঁ, আমি এইফালে দিয়ে যাওঁ ব'লা। ব'লক। সঁচাই গাঁৱৰ সমান শান্তিৰ পৰিৱেশ ক'তোৱেই নাই। ভাবিছোঁ গাঁৱতে ছোৱালী এজনী চাই বিয়া পাতি ইয়াতে থাকি যাওঁ, নে কি কোৱা? চহৰত যদি চাই থৈ দিয়া নাই পাতিব পাৰে। হয় নেকি?
হেল্ল' ছাৰ হয় কোন ছাৰ মই লকৰে ক'লোঁ অঁ আচ্ছা তুমি কোৱা ছাৰ মেটেলৰ গাড়ী আহি পাইছে অঁ এটা কাম কৰিবা তুমি মেটেলবোৰ ভালকৈ চেক কৰিবা হা অ'কে ছাৰ ঠিকাদাৰে বিলখনৰ কথা কৈ আছে অঁ বিলখন মই সোনকালে পাছ কৰাই দিম হ'ব ছাৰ ঠিক আছে ৰাখিছোঁ অ'কে অঁ এতিয়া কোৱা আপোনাৰ নিচিনা গাধ এটাৰ লগত ফুৰিব নহাই ভাল কিয় কিয় অফিচটো দেখোন লগতে লৈ ফুৰে হ'ব এতিয়া তুমি মোক ইনচাল্ট দিব নালাগে বুজিছা এতিয়া যাওঁ ব'লক দেৰিও হ'ল বহুত ঠিক আছে ব'লা বৰুৱা আপুনি বুজি পালে নহয় কোনো ধৰণৰ যাতে খেলি মেলি সৃষ্টি নহয় ছাৰ কাইলৈ নিজে ফিল্ডত আহিব চাব যাতে আগৰ নিচিনাকৈ কমপ্লেইন নাহে বুজি পাইছে নহয় হ'ব ছাৰ আপুনি একদম চিন্তাই কৰিব নালাগে কাম একদম ফাৰ্ষ্ট ক্লাছ হ'ব ছাৰে আপোনাক একোটা কৰিব নোৱাৰে হ'ব এতিয়া কামত লাগকগৈ হ'ব ছাৰ আপোনাক ভাত দিছোঁ ব'লক ভাত হ'লেই নেকি ইমান জল্দি আমাৰ ইয়াতে সোনকালেই খায় এতিয়া বাৰু ময়ো জনা হৈছোঁ ইয়াৰ মানুহে যে সোনকালেই ভাত খায় 1 মিনিট ৰ'বা দেই হেল্ল' বৰুৱা কওক এইডালেনো লেপটপটোত কি চাই থাকে কিবা কামেই কৰি থাকে নে ছোৱালীৰ ফটো চাই থাকে এবাৰ চাই লওঁ এওঁ দেখোন সঁচাকৈ কামেই কৰি আছে হাৰে এইটো দেখোন লক হৈ গ'ল জোৰ বস্তু ততেই থওঁ হাৰে এইটো একো কাম নকৰা হৈ থাকিলে যে কি কৰিছা মই একো কৰা নাই নহ'লে এইটো লগ হয় নেকি তুমিয়ে কিবা এটা কৰিছা নাই মই একো কৰা নাই আপোনাক ভাত দিছোঁ আৰে এই শুনাচোন শৰ্মা বুজি পালে নহয় এতিয়া চাব যাতে বস্তুবোৰ ভালকৈ চেক কৰে আৰু জোখতকৈ যাতে কোনো বস্তুৱে কমকৈ ব্যৱহাৰ নকৰে ছাৰ আপুনি চিন্তা নকৰিব ইটছ মাই ৰেছপনচিবিলিটি আপুনি ভবাতকৈ বহুত গুণে ভাল কাম হ'ব যদি কামটোত খেলি মেলি হয় আপুনি মোৰ ওপৰত যি একশ্যন ল'ব লগা আছে ল'ব পাৰে নাই শৰ্মা আপোনাক মই চিনি পাওঁ আৰু সেইকাৰণেতো এই কামটোৰ বাবে মই আপোনাক স্পেচিয়েলি ইয়ালৈকে লৈ আহিছোঁ আই ন' ছাৰ বৰুৱা চাব যাতে শৰ্মাই কামত কোনো ধৰণৰ প্ৰব্লেম নাপায় ছাৰ হ'ব ছাৰ আপুনি একদম চিন্তাই কৰিব নালাগে শৰ্মা তেতিয়াহ'লে মই এতিয়া আহোঁ কিবা যদি প্ৰব্লেম হয় মোক ফোন কৰিব ঠিক আছে ছাৰ বৰুৱা আপুনি বুজি পালে নহয় ছাৰে কি ক'লে আপুনি কামত লগক আৰু ব'লক বলক ছাৰ কি চাই আছা আপুনি ইয়ালৈ কিয় আহিছে কিয় আহিছা মানে তুমি ল'ৰা ছোৱালীবোৰক কিদৰে পঢ়োৱা তাকে চাবলৈ আহিছা ব'লক এতিয়া ইয়াৰ পৰা কিন্তু তোমাৰ ক্লাছ মোৰ ক্লাছ শেষে হৈছে ব'লা আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান ছুইচ অফ হৈ আছে অনুগ্ৰহ কৰি ৰঙা কাপোৰযোৰেৰে আজি তোমাক বৰ ধুনীয়া লাগিছে এনে মানে মোক ভাল নালাগে ধেৎ, মই সেইটো কোৱা নাই নহয় পিছে আপুনি কেতিয়া যাব কিয় ইয়াতে মই থাকিবলৈ বেয়া পাবা নেকি নহয় মানে মই কথাটোহে কৈছোঁ আচলতে প্ৰজেক্টৰ অলপ কাম বাকী আছে শেষ হ'লেই মই গুচি যাম গ'লে আৰু কেতিয়াও নাহে যাবতো ইচ্ছা নাই কিন্তু উপায়ো নাই যে বেয়া লাগিব মোৰো বহুত বেছি আৰু দুদিনমান থাকিলে ভাল লাগিলে হয় গ'লেও আহি থাকিম নহয় আহিবতো লাগিবই আহিম দিয়া এতিয়া পিছে ব'লা আইতা আমাৰ বাবে ৰৈ থাকিব ব'লক ব'লা আইতা কি ভাবিছা তোমাৰ চাগে কঁকালৈ বৰকৈ মনত পৰিছে নহয় নহয় অহন
তেতিয়াহ'লে মই বুজি পাওঁ দিয়া ককা অবিহনে তুমি কিমান অকলশৰীয়া অনুভৱ কৰা। তুমি চিন্তা নকৰিবা, এবাৰ মই যেতিয়া গুৱাহাটীলৈ যাম তোমাকো একেবাৰে লগত লৈ যাম। তই ক'লেই হ'বনে? এই গাঁৱৰ ঘৰবোৰ এৰি মই কেতিয়াও গুৱাহাটীত থাকিব নোৱাৰোঁ। তেতিয়াহ'লে মই গুৱাহাটীৰ পৰা একেবাৰে গাঁৱলৈকে গুচি আহিম। খবৰদাৰ, আইতা তই একেবাৰে গাঁৱত থকাকৈ কেতিয়াও আহিব নোৱাৰ। আইতা আইতা, মই যি কৈছোঁ সেয়াই হ'ব। কি ভাবিছে? মই আইতাৰ কথাকে ভাবি আছিলোঁ। ঠিক আছে দিয়ক, মই ভাতৰ যোগাৰ কৰোঁ। কৰিবা ৰ'বা। কওক। মানে তোমাক মই কথা এটা ক'বলগীয়া আছিল। কি কথা? তাকে ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰোঁ তাকেই ভাবি আছোঁ। কওক। কেনেকৈ কওঁনো? আচলতে মই কওক আকৌ কি কথা? মানে কথাটো এইটোৱেই। এক মিনিট দেই। ঐ ছোৱালী ক। হেল্ল', তোক ইমান ফোন কৰি আছোঁ, তোৰ ফোনটো ছুইচ অফ যে? নাই মোৰ ফোনটোত চাৰ্জ নাছিলে, সেইকাৰণে মোৰ ফোনটো ছুইচ অফ হৈ আছিলে। মই যে আমেৰিকাৰ পৰা আহি অসম পালোহি, তই গম পাইছনে নাই? পাইছোঁ গম পাইছোঁ, কিন্তু বিশেষ কাম এটাত ব্যস্ত আছিলোঁ বাবে তোৰ খবৰ লোৱা হোৱা নাছিল। হ'ব, তোৰ কথা মোৰ জনা আছে। এতিয়া তই ক'ত আছ? মই কিবা এটা কামত গাঁৱলৈ আহিছিলোঁ, এতিয়া মই আইতাৰ ঘৰতে আছোঁ। কি তই গাঁৱত আছ? তেতিয়াহ'লে মই কাইলৈকে গৈ আছোঁ ৰ। নালাগে, মই 2 দিনতে গুৱাহাটী গৈয়ে আছোঁ, তাত গৈ তোক লগ পাম। হ'ব, তোৰ কথা নুশুনো মই। যাম বুলি কৈছোঁ যামেই। ৰাখোঁ এতিয়া, বাই। শুনচোন। হেল্ল'। শুনা, কাইলৈ মোৰ এজনী স্পেচিয়েল গেষ্ট আহিব, চাবা যাতে কোনো ধৰণৰ অসুবিধা নাপায়, বুজিলা? স্পেচিয়েল গেষ্ট? কোন স্পেচিয়েল গেষ্ট? যোনেই নহওক, মোৰনো কি? আইতা, আইতা। আৰে কি হ'ল, এনেকৈ চিঞৰি আছা যে? আইতা ঘৰত নাই নেকি? আইতা নাই, নামঘৰলৈ গৈছে। কোনোবা বোলে স্পেচিয়েল গেষ্ট অহা কথা আছিল, আহিল নে? এতিয়ালৈ আহি পোৱা নাই, বুকুল আনিবলৈ গৈছে, পাবহি আৰু। দাদা, বাইদেউ আহিছে। হয় নেকি? অদিতি, তোমাৰ লগত মোৰ কথা এটা আছিল। কোৱা আকৌ। তোমাৰ আৰু ঋষিৰ চিনাকি কেনেকৈ হৈছিল? ঋষি আৰু মই সৰুৰে পৰা একেলগে পঢ়ি ডাঙৰ দীঘল হৈছোঁ। সি পঢ়াত বহুত ভাল আছিলে। কলেজ পোৱাৰ পিছত সি গুৱাহাটীতে থাকি গ'ল আৰু মই আমেৰিকা গুচি গ'লোঁ। তাৰপিছত আমি ফোনত কথা পাতোঁ, কেতিয়াবা আকৌ ভিডিঅ' কলত কথা পাতোঁ। আৰু আজি তাক 4 বছৰ মূৰত লগ পালোঁ। হয় নেকি? এতিয়া ৰাতিও বহুত হ'ল, শুই থাকোঁ দিয়া। অ'কে, গুড নাইট। গুড নাইট। আৰে কি হ'ল, তুমি যে আহিবই বিচৰা নাই? আপোনালোকে গৈ থাকক, মই গৈ আছোঁ। আৰে তুমিও আহা, তেতিয়াহে ভাল লাগিব। গৈ থাককচোন, মই গৈ আছোঁ। ঋষি, কি হ'ল? এইপিনে আনা। গৈছোঁ ৰ। আৰে ব'লা না, মাতি আছে। আপোনাৰ বাবে আপোনাৰ স্পেচিয়েল গেষ্টে ৰৈ আছে, যাওক। তুমি নোযোৱাতো? ঠিক আছে। এই গাঁওখন ইমান ধুনীয়া। সঁচাকে গাঁৱৰ মাদকতাই সুকীয়া। মোৰ এনেকুৱা লাগিছে যেন মই সদায় ইয়াতে থাকি যাম। হয় নেকি?
দেখিবই মন নাযায় এইটো চাওঁ মোক ফটো উঠাই দিচোন দে এইখিনিলৈ যা ঋষি এটা চেলফি উঠোৱা চেলফি ৰ বৰ একেবাৰে চেলফি উঠিব গৈছে নিজেতো আহিছেই মোকো লগতে লৈ আহিছে এইবোৰ কৰিবলৈ একেবাৰে যেন চুলিহে ছিঙি দিম তাইৰ তই এটা কাম কৰচোন তই ফটো উঠ মই এক Okay. মিনিট আহি আছোঁ ঠিক আছে কি হ'ল হা একো হোৱা নাই মই যাওঁ আৰে যাবা ৰ'বাচোন ৰ'বলৈ নাই মই গ'লোঁ আৰে আৰে শুনাচোন ৰিমজিম অদিতি অঁ কি হ'ল আহ যাওঁ ঠিক আছে ব'ল মাজনী অঁ আইতা কিবা ভাবি আছা নেকি বাহিৰত এইদৰে বহি কিবা এটা ভাল লাগিছে গাঁৱৰ এই সুমধুৰ পৰিৱেশ আমি যেন চহৰৰ যান্ত্ৰিকতাৰ মাজত হেৰুৱাই পেলাইছোঁ ঠিকেই মাজনী আজিকালি ল'ৰা ছোৱালীবিলাকে এখন কৃত্ৰিম পৃথিৱীত বাস কৰি গাঁৱৰ এই মাদকতা হেৰুৱাই পেলাইছে মোৰতো ইয়াতে আৰু দুদিনমান থাকিবলৈ মন আছে কিন্তু কিন্তু কি থাকি দিয়া আকৌ নোৱাৰিম নহয় আইতা কিন্তু সময় পালে এইখন গাঁৱলৈ নিশ্চয়কৈ আহিম আহিবা আহিবা ব'লা ব'লা এতিয়া ভাত খোৱা আহি আহা ব'লা বাইদেউ সোনকাল কৰক গাড়ী নহ'লে গুচি যাব অঁ তুমি যাবলৈ ওলালা মাজনী হয় আইতা যোৱা যোৱা কিন্তু মাজে মাজে আহি থাকিবা আহিম আইতা ভাল লাগিব আহিবা আইতা এইখন বিয়াৰ চিঠি বিয়া কাৰ বিয়া মোৰে বিয়া আইতা তোমাৰ বিয়া মই বিয়াত মাতিবলৈহে গাঁৱলৈ আহিছোঁ ভাল ছাৰপ্ৰাইজ দিলা দেই মাজনী আপুনি কিন্তু আহিব লাগিব যাম যাম কিয় নাযাম মই তোমাৰ বিয়ালৈ নাযাম নে হ'ব আইতা আৰু ৰিমজিম তুমিও আহিব লাগিব দুদিন আগতে যাম যাম নিশ্চয় যাম কইনা কিন্তু তুমিয়ে ধৰিব লাগিব বাৰু আহিছোঁ আইতা আজি যোৱা কিন্তু এইবাৰ আহিলে জোৱাই ল'ৰাকো লৈ আহিব লাগিব ব'ল বাইদেউ বেগেটা ডিকিতে আছে আহিছোঁ দেই বকুল তুমিও বিয়ালৈ আহিবা যাম যাম বাইদেউ আপোনাৰ বিয়া মই নাযামনে উফ তুমি মানে ইয়াতে ৰৈ আছা আৰু মই তোমাক চাৰিওফালে বিচাৰি ফুৰিছোঁ আপুনি আকৌ মোক কিয় বিচাৰি ফুৰিছে আঁতৰি যাম বুলি ভয় খাইছা চিন্তা নকৰিবা মই নজনাৰে পৰা তোমাৰ আছিলোঁ এতিয়াও তোমাৰ হৈ আছোঁ আৰু চিৰদিন তোমাৰ হৈয়ে থাকিম আপুনি সঁচাকৈ কৈছেনে মোৰ জীৱনৰ জোনাকী বাটৰ আজীৱন লগৰী